Hi everyone, welcome back to my channel. আজি মই আপোনালোকক বয়জ কুৰ্তা কাটিং এণ্ড ষ্টিচিংটো দেখাম। আহকচোন মেজাৰমেণ্টখিনি চাই লওঁ। শোল্ডাৰ হ'ল 15 cm, তাৰ হাফ হ'ল 7.5 cm, আৰ্ম হোল হ'ল 18 cm, তাৰ হাফ হ'ল 9 cm, চেষ্ট 36 cm, গতিকে তাৰ চাৰিভাগৰ এভাগ হ'ল 9 cm, 15.5 ৱেষ্টৰ জোখ 8.7, 22 cm হিপৰ মেজাৰমেণ্ট 10 cm, আৰু নেক উইথ হ'ল 2.5 cm, আৰু নেক লেন্থ 3 cm, আৰু এইদৰে নেকটো ৰাউণ্ডকে শেপ দি লৈ 1 ইঞ্চি আৰ্ম হোল ডাউন দিব লাগে। ফুল লেন্থ হ'ল 39 cm, আৰু 1.5 ইঞ্চি এইদৰে আৰ্ম হোলৰ শেপ দি বটম পাৰ্টটো 10 cm এইদৰে চিন দি লৈ গোটেই পাৰ্টকেইটা জইন কৰি এইদৰে কাট কৰি ল'ব লাগে। আৰ্ম হোল ডাউনটো এতিয়া কাট কৰিব নালাগে, বেক পাৰ্টটো কাট কৰাৰ পিছত একেলগতে কাট কৰিব লাগে। এতিয়া বেক পাৰ্টটো ফ্ৰণ্ট পাৰ্টটোতকৈ 1 ইঞ্চি বেছিকৈ ল'ব লাগে, নেকৰ ফালৰ পৰাও আৰু আৰ্ম হোলৰ ফালৰ পৰাও। এতিয়া নেক উইথ 2.5 লৈ তাৰপিছত এইদৰে চিনবোৰ জইন কৰি দিব লাগে, আৰু আৰ্ম হোলৰ ফাললৈ 1 ইঞ্চি ডাউন কৰি দিব লাগে বেক পাৰ্টটো। আৰ্ম হোলৰ শ্বেপটো এইদৰে 1.5 ইঞ্চিত দি পিছত ফ্ৰণ্ট পাৰ্টটো 1 ইঞ্চিত কৰি দিব লাগে, আৰু নেকটো এইদৰে কাটি ল'ব লাগে। এতিয়া বেক নেকত 1 ইঞ্চি লেন্থ লৈ আৰু উইথটো 2.5 দি এইদৰে কাট কৰি ল'ব লাগে। এতিয়া 9 ইঞ্চিত এইদৰে চিন দি ফ্ৰণ্ট পাৰ্টটো এইদৰে কাট কৰি ল'ব লাগে। এতিয়া স্লিভছ কাটিঙৰ বাবে আৰ্ম হোলৰ লেন্থ হ'ল 9 cm, আৰু 2 ইঞ্চি এক্সট্ৰা মাৰ্জিনৰ বাবে লৈ আৰু আৰ্ম হোলটো 4 ইঞ্চি ভিতৰলৈ এইদৰে সোমোৱাই দি এতিয়া স্লিভছ লেন্থ হ'ল 22.5 cm। স্লিভছৰ বটম পাৰ্টটো এইদৰে 5.5 cm চিন দি লৈ 1.5 ইঞ্চি এক্সট্ৰা মাৰ্জিনৰ বাবে লৈ এইদৰে চিনবোৰ মিলাই দিব লাগে। এতিয়া আৰ্ম হোলৰ শ্বেপ এইদৰে দিব লাগে। এতিয়া চব পইণ্ট এইদৰে মিলাই চিনবোৰ দি ল'ব লাগে। আৰ্ম হোলত এইদৰে অলপ জইন হ'ব, আৰু স্লিভছৰ ফ্ৰণ্ট পাৰ্টটো 1/2 ইঞ্চি বেছিকৈ কাটি ল'ব লাগে। এতিয়া ফ্ৰণ্ট পাৰ্টৰ ওপৰত ফ্ৰণ্ট পাৰ্টটো এইদৰে ৰাখি দুইটা শোল্ডাৰ জইন কৰি ল'লোঁ। এতিয়া 1 ইঞ্চি বহল আৰু 12 ইঞ্চি দীঘল এডাল বক্ৰম পট্টি কাট কৰি লৈ কাপোৰৰ ওপৰত এইদৰে ৰাখিলোঁ, আৰু এই কাপোৰখনৰ উইথটো হ'ল 3 cm, আৰু লেন্থটো 15 cm মান ল'ব পাৰে, আৰু এক্সট্ৰা অংশ পিছত কাট কৰি ল'ব লাগে। এইদৰে প্ৰেছ কৰি লৈ ইয়াৰ এটা অংশ এইদৰে চিলাই ল'লোঁ, আৰু আনটো অংশ এইদৰে ৰাখি 1/2 ইঞ্চি মাৰ্জিন লৈ চিলাই ল'লোঁ। এতিয়া 2 ইঞ্চি বহল আৰু 15 ইঞ্চি দীঘল আন এখন পট্টি 1/2 ইঞ্চি মাৰ্জিন লৈ এইদৰে চিলাই কোণ দুটা এইদৰে কাটি ল'লোঁ। এতিয়া উল্টা চাইডে এইদৰে ফল্ড কৰি লৈ চিলাই ল'লোঁ। এতিয়া এই অংশটো এইদৰে বেক ফালে কৰি লৈ ইটো অংশও এইদৰে চিলাই ল'লোঁ। দুইটা অংশ এইদৰে চিলাই লোৱাৰ পিছত এক্সট্ৰা অংশ এইদৰে কাট কৰি ল'লোঁ। এতিয়া তলফালে এইদৰে কোণ আকৃতিত কৰি লৈ এই অংশটো ভালদৰে চিলাই ল'লোঁ। এই যে ওপৰৰ অংশ অলপ ভিতৰলৈ সোমাই আছে, পিছত মই এইটো খুলি ভালদৰে চিলাই ল'লোঁ। এতিয়া ফ্ৰণ্ট পাৰ্টৰ ওপৰত ফ্ৰণ্ট পাৰ্টটো এইদৰে ৰাখি দুইটা স্লিভছ এইদৰে চিলাই ল'লোঁ। ফ্ৰণ্ট পাৰ্টৰ আৰ্ম হোলৰ
অংশটো 1/2 ইঞ্চি ভিতৰলৈ সোমাই এইদৰে কাট কৰি ললো আগতেও কোৱা হৈছে এতিয়া দুইটা সাইড এইদৰে চিলাই ললো হিপলৈকে আৰু বাকি অংশ ফোল্ড কৰি চিলাই লব লাগিব দুইটা অংশ এইদৰে চিলাই লোৱাৰ পিছত এতিয়া তলৰ অংশটো বেকফাললৈ এইদৰে ফোল্ড কৰিব লাগে এইদৰে চিলাই লোৱাৰ পিছত বটম পাৰ্টটো মই ভালদৰে চিলাই ললো দুইটা অংশ এতিয়া গোটেই নেকটো মেজাৰমেন্ট কৰি পালো 18 ইঞ্চি এতিয়া 3.5 ইঞ্চি বহল আৰু লেন্থটো 8 ইঞ্চি এখন বক্ৰম লৈ 2 ইঞ্চিত এইদৰে চিন দি ললো এতিয়া নেকটো যেহেতু 18 ইঞ্চি গতিকে তাৰ হাফ 8 ইঞ্চিত এইদৰে চিন দি ললো আৰু 2 ইঞ্চিত আগতে চিনু দি থোৱা আছে আৰু এইদৰে দুইটা চিন মিলাই ললো এতিয়া 2.5 ইঞ্চিত এইদৰে চিন দি লৈ ওপৰলৈ এইদৰে দুইটা কোণ মিলাই লৈ তাৰ পিছত 1.2 ইঞ্চিত এইদৰে চিন দি লব লাগে ৰাউন্ড শেপ দিলে যেহেতু নেকৰ ৰাউন্ডটো বাঢ়ি যায় গতিকে ইয়াৰ পৰা 0.7 এইদৰে ভিতৰলৈ সোমোৱাই আন এটা চিন দি লব লাগে এতিয়া এইদৰে গোটেই চিনখিনি মিলাই লৈ বক্ৰমটো এইদৰে ভিতৰলৈ সোমাই শেপ দি কাট কৰি দিব লাগে এতিয়া কাট কৰি লোৱা বক্ৰমটো এই শাইনিং অংশটো টু ফোল্ড কৰি লোৱা কাপোৰৰ ওপৰত এইদৰে পেষ্ট কৰি ওপৰৰ অংশ ইয়াৰ পৰা ইয়ালৈ চিলাই ললো এইদৰে আৰু এক্সট্ৰা অংশ এইদৰে কাট কৰি ললো আৰু তল সাইডৰো এক্সট্ৰা অংশ এইদৰে কাট কৰি ললো এতিয়া এই অংশটো এইদৰে ফোল্ড কৰি ওপৰত এটা চিলাই লগাই সিধা কৰি ললো আৰু এক্সট্ৰা অংশ এইদৰে কাট কৰি ললো আৰু এতিয়া নেকৰ সিধা অংশৰ লগত কলাৰৰ সিধা অংশ এইদৰে এটাচ কৰি চিলাই ললো এতিয়া এইদৰে ওভাৰলেপ কৰি কলাৰৰ বাকি অংশটো চিলাই লৈ ওপৰত প্ৰেছাৰ চিলাই এটা লগাই দিলো আৰু বুটামখিনি এইদৰে ষ্টিচ কৰি ললো